নমস্কাৰ আজি মই ভিডিওটোত নৱম শ্ৰেণীৰ লেখক ডক্টৰ হেমন্ত কুমাৰ শৰ্মাদেৱে লিখা ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ কিন্তু যদিহে ভিডিওটো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠটিত 15 নম্বৰটো আছে ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ বহলাই লিখা উত্তৰ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ গোটেই পৃথিৱী যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আছিল তেতিয়াই ভাৰতবৰ্ষ এখন ঐতিহ্যপূৰ্ণ সুসভ্য দেশ আছিল অতি পুৰণি কালতে ভাৰতবৰ্ষই দৰ্শন বিজ্ঞান সাহিত্য সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল পুৰণি জ্ঞানীমানী পণ্ডিত ঋষিমুনিসকলৰ দেশ ভাৰতবৰ্ষ হিন্দু সভ্যতাৰ দৰে প্ৰাচীন ঐতিহ্যমণ্ডিত সভ্যতাও এই ভাৰতবৰ্ষৰে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত ভাৰতীয় সভ্যতা তুলনাবিহীন ভাৰতবৰ্ষ বিভিন্ন জাতি ধৰ্ম ভাষাৰ লোকৰ বসতি স্থান যদিও আটাই বৃহৎ ভাৰতীয় লোকৰ অংশ হিচাপে গৌৰৱ কৰি আহিছে এনেবোৰ কাৰণতে ভাৰতবৰ্ষ অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বুলি কোৱা হৈছে তাৰ পিছত ভাষা বিষয়ক আছে 17 নম্বৰটো তলৰ শব্দবোৰৰ সন্ধি ভাঙা অনুষ্ঠান অনুযোগস্থান জনাকীৰ্ণ জন যোগকীৰ্ণ স্বাধীন স্বযোগধীন জন্মাষ্টমী জন্ম যোগ অষ্টমী 18 নম্বৰটো তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা শাৰীৰিক শৰীৰ যোগ ইক সামাজিক সমাজ যোগ ইক সুকীয়া সুখ যোগ ইয়া ভৌগোলিক ভূগোল যোগ ইক ফুলনি ফুল যোগ অনি ভাৰতীয় ভাৰত যোগ ইয় ফুলাম ফুল যোগ আম অবিনাশী অবিনাশ যোগ দীঘৈ বাল্মীকি বাল্ম যোগ ইক যোগ হচৈ তাৰপিছত 19 নম্বৰটো প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা হেতু কাৰণ বাবে পৃথিৱী ধৰিত্ৰী মেদিনী গ্ৰন্থ পুথি কিতাপ মাতা মাতৃ মা 20 নম্বৰটো বিপৰীত শব্দ লিখা পাৰ্থক্য সাদৃশ্য ত্যাগ গ্ৰহণ বৈচিত্ৰ্য ঐক্য প্ৰাচীন আধুনিক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিওটো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিও লৈ সকলোৰে আগত উপস্থিত হ'মহি